আজি আমি ক'ত আহি আছোঁ চাওক। ঘৰৰ পৰা অলপ দূৰত আঁতৰত এইফালে চাওক, মানুহৰ ঘৰ নাই, আঁতৰত আছে মানুহৰ ঘৰ। পৰিৱেশটো চাওক, ইয়াত বেলেগ এটা বস্তু দেখাবলৈ আহি আছোঁ চাওক। আহি আছোঁ ইয়াত দানা বনাই। এয়া আহি আছোঁ চাব দেই, এইফালে কি আছে, এইফালে কি আছে চাব, এইফালে দিয়া আহি আছোঁ। কমটি খৰচত গাহৰি পালন। এজনী প্ৰেগনেণ্ট হৈ আছে, গাভিনী হৈ আছে, এজনী জগিব। এইফালে আছে, এইফালে এইটো ঘাই, এজনী প্ৰেগনেণ্ট হৈ আছে। এজনী মাইকী, এজনী। তাৰপৰা এইফালে আছে আপোনাৰ এইবিলাক, এইফালে আছে এইফালে আছে 9টা। এইখন সৰুকৈ আমাৰ ওচৰৰে এজনে ফাৰ্ম এখন খুলিছে, সৰুকৈ গাহৰি ফাৰ্ম। ঘৰৰ পৰা আঁতৰত কমটি খৰচতে এইদৰে গাহৰি পালন কৰি আছে চাওক। ঘৰৰ পৰা আঁতৰত ইয়াৰ মানে কি হয়, গাহৰি পালন কৰিলে এতিয়া কিছুমানে ঘৰৰ ওচৰতে গাহৰি পালন কৰে, এই মল মূত্ৰখিনি মানে গোন্ধটো চেণ্টটো বহুত মানে বেয়া। এই আপোনাৰ এই চেণ্টখিনি এই জনবসতি অঞ্চলত যদি পোহে, আপোনাৰ মানুহৰ গোটেই চেণ্টটো পায়। এতিয়া এই অলপ মুকলি জেগাত, আহতীয়া জেগাত মানে পুহিছে এইদৰে, কাৰো প্ৰব্লেম নাই। যদি ঘৰৰ বাৰীৰ পিছতে যদি গাহৰি এনেকৈ ফাৰ্ম কৰি পোহে, এই গুখিনিৰ কাৰণে মানে চেণ্টত থাকিব নোৱাৰা হয় মানুহ। গতিকে পৰাপক্ষত আঁতৰত পুহিব লাগে গাহৰি। এইখন চাওক ফাৰ্মখন, এনেকৈ এইবিলাক বাঁহ দিয়ে বনাইছে কমটি খৰচত মানে। এইবিলাক এইখন ফাৰ্মখন বহুত ডাঙৰ ফাৰ্ম নহয়, সৰু ফাৰ্ম হ'লেও ফাৰ্ম হিচাপত মানে কৰি আছে। এজনী পোৱালি দিব, পোৱালিৰ কাৰণে ৰাখিছে এজনী ঘাই। তাৰপৰা এইটো আছে আপোনাৰ ঘাই, এইটো ৰ'ব দেখাইছোঁ, এইটো ঘাই। মাইকী দুজনী ৰাখিছে, এইফালে এজনী আছে মাইকী, এইফালে এজনী আছে, এজনী মাইকী। এখন ফাৰ্ম, সৰু ফাৰ্ম গাহৰি। এইবিলাক গাহৰি, এইবিলাক এনেকৈ ৰাখিছে। ঘৰৰ পৰা আঁতৰত হোৱাৰ কাৰণে বহুত ভাল হৈছে। ঘৰৰ পৰা মানে আপোনাৰ চব চাৰিওফালে মানুহ নাই, মুকলি জেগাত, জনশূন্য জেগাত পুহিছে। এইফালে চাওক সেইখন ফাৰ্মখন, আগত দেখুওৱা ফাৰ্মখন, এখন ফিচাৰী, ইয়াত মাছ আছে। এখন ফিচাৰী, ইয়াত মাছ আছে। মানে আপোনাৰ এইটো মই গাহৰি ফাৰ্মখন মই পচন্দ কৰিলোঁ এইটো কথাতে, মানে ঘৰৰ পৰা দূৰত, আমাৰ ঘৰৰ বাৰীৰ পিছতে মানে গাহৰি আছে, বহুত চেণ্ট পোৱা যায়। এনেকৈ আঁতৰত হ'লে মানে চেণ্টবিলাক পোৱা নাযায়, সেইটো কাৰণে ভাল। গাহৰি ফাৰ্ম কৰিলে এনেকৈ আঁতৰত কৰিব লাগে, জনবসতি অঞ্চলত মানে মানুহ থকা অঞ্চলত গাহৰি ফাৰ্ম কেতিয়াও কৰিব নালাগে। আমাৰ বাৰীৰ পিছতে মানে আছে গাহৰি, বেছি নাই, 3-4টামান পুহিছে। ইয়াত বহুত চেণ্ট পোৱা যায়। এতিয়া এইফালে ছাইডত খেতি কৰিছে, ৰঙালাও খেতি, এইবিলাক চব। এইফালে ধান, এইবিলাক ৰঙালাও চেহেৰা চাওক খেতি, এইবিলাক চাওক কেনেকুৱা বনাইছে, গাহৰি গু পায় কেনেকুৱা হৈছে চাওক। এইবিলাক খেতি হয়, এইবিলাক ৰঙালাও দি থৈছে, মাটি ৰঙালাও, এইবিলাক চাওক। এইবিলাক ধান খেতি চাওক চাৰিওফালে। এনেকৈ মুকলি অঞ্চলত মানে পুহিলে কাৰো প্ৰব্লেম নহয়, এনেকুৱা মুকলি অঞ্চলত গাহৰি ফাৰ্ম কৰিলে। কিন্তু বাৰীৰ পিছত মানুহৰ থকা জনবসতি অঞ্চলত এই গাহৰি ফাৰ্মটো কৰিব নালাগে।
এইবিলাক চাওক, এইবিলাক খেতি লগাইছে, এখন ফাৰ্ম। ইয়াৰ মেইন মানুহকেইজনক মানে নাই, মই লগ নাপালোঁ ইয়াৰ সম্পূৰ্ণ বিষয়লৈ ক'বলৈ জনাবলৈ। মানুহকেইজন বেলেগ জেগাত গৈছে, মই আহিলোঁ যেতিয়া ভিডিঅ'টো অকণমান বনাই ল'লোঁ আৰু। এখন ফিচাৰী, ইয়াত মাছ আছে, মাছ দিয়া থৈছে ইয়াত। তেনেকৈ ইয়াৰ মালিককেইজনক লগ নাপালোঁ, মানে যিকেইজন ফাৰ্মৰ মানুহ সেইকেইজন নাই বৰ্তমান। গাহৰি কেনেকৈ খুৱায়, কি খুৱায় এইবিলাক জনাবলৈ। এইবিলাক চব, এইবিলাক ৰঙালাও দি থৈছে, মানে চব খেতি আৰু খালি চাৰিওফালে খেতি আৰু খেতি। ইয়াত ছাগলী আছে, এইটো ঘৰ, বতাহ ধুমুহাই ভাঙিলে। এইফালে খেতি, পানীলাও এইদৰে, এইবিলাক পানীলাও লাগিছে আৰু এইবোৰ এনেকৈ বস্তু দিছে আৰু বাম খেতি কৰিছে। এইবিলাক মানুহজন পোৱা হ'লে ভাল আছিলে, মানুহজন লগ নাপালোঁ, বৰ্তমান নাই ইয়াত। এখন ফিচাৰী, এইখন এনেকৈ ৰাখিছে, চাৰিওফালে খেতি আৰু সম্পূৰ্ণ খেতি চব পৰিৱেশটো। ইয়াত এইবিলাক মাছৰ খেতি কৰিছে, এইবিলাক মাছ আছে ইয়াত। ঘৰ চাব কিমান দূৰত আছে, ঘৰ এইখিনিত নাই। চাওক, হয় তাত আছে ঘৰ, মানুহৰ ঘৰ। ইয়াত মানুহৰ ঘৰ নাই, পথাৰৰ মাজত। এইবিলাক হালধি খেতি কৰিছে, এইবিলাক এইফালেও আছে। এইজনী গাভিনী গাহৰি, এইজনী দিয়া থাকে, এইটো ফিচাৰী, ফিচাৰী চাৰিওফালে এনেকৈ মানে মানুহ নাই আৰু। ইয়াত মানে পুহিছে বহুত ভাল হৈছে।